নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম সাধাৰণ বিজ্ঞান জেনেৰেল সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। নিয়োগ দৰ্পণ কিতাপৰ পৰা লোৱা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আজি আলোচনা কৰিম। ইয়াত প্ৰায় 30টা মান কুৱেশ্যন আজি আলোচনা কৰিম। তো প্ৰতিটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব। স্কিপ কৰিলে আপুনি এটা যদি কুৱেশ্যন মিষ্টেক কৰি দিয়ে সেইটো অহাৰ চান্স আছে, গতিকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে 1 নম্বৰ কুৱেশ্যনটো, তলৰ কোনটো বিকিৰণে তাপ বহন কৰে? এইটো হৈছে ইনফ্ৰাৰেড। এ নম্বৰ অপশ্যনটো হ'ব ইনফ্ৰাৰেড। আপোনালোকে লিখি ল'ব পাৰে, নহ'লে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। 2 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো অসত্য? এইটো হৈছে তাপে অৱস্থাৰ পৰিৱৰ্তন নকৰে। তাপে অৱস্থাৰ পৰিৱৰ্তন নকৰে, এইটো হৈছে অসত্য। তাৰপিছত হৈছে দ্ৰুতিৰ একক কি? দ্ৰুতিৰ একক হৈছে মিলিছেকেণ্ড। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে অতি বেঙুনীয়া ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য কিমান? অতি বেঙুনীয়া ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য হৈছে 220 পৰা 233 মিলিমিটাৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনবিধ গেছীয় প্ৰদূষক নহয়? তলৰ কোনবিধ গেছীয় প্ৰদূষক নহয়? এইটো এনচাৰটো হৈছে ডি নম্বৰ অপশ্যন ডি, মিথাইল আইচাইনেট। 11 নম্বৰ কুৱেশ্যনটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ উৎস হ'ল ফ্ৰিজ। তো ফ্ৰিজত উৎপন্ন হয় ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। 12 নম্বৰ কুৱেশ্যন হৈছে অজন স্তৰটো অৱক্ষয়ৰ বাবে প্ৰধান দায়ী গেছটো হ'ল ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। ওপৰত যেটো পাইছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হৈছে অজন স্তৰৰ অৱক্ষয়ৰ প্ৰধান কাৰণ। 13 নম্বৰ কুৱেশ্যন হৈছে অজন স্তৰটো থাকে টেষ্ট্ৰস্ফিয়াৰত। টেষ্ট্ৰস্ফিয়াৰত থাকে, অজন স্তৰটো থাকে টেষ্ট্ৰস্ফিয়াৰত। 14 নম্বৰ কুৱেশ্যন তলৰ কোনটো টপ স্ফিয়াৰত নাথাকে? ইয়াত অজন স্তৰটো নাথাকে টপ স্ফিয়াৰত। 15 নম্বৰ কুৱেশ্যনটো হৈছে বৈদ্যুতিক ক্ষমতাৰ একক হ'ল ওৱাট। বৈদ্যুতিক ক্ষমতাৰ একক হ'ল ওৱাট। আপোনালোকে জানে ওৱাট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সায়েন্সৰ কাৰণে। 6 নম্বৰ কুৱেশ্যনটো হৈছে টপ স্ফিয়াৰ বিস্তৃত হৈ আছে ভূপৃষ্ঠৰ প্ৰায় 11 কিলোমিটাৰ উচ্চতাত। এনচাৰটো হৈছে 11 কিলোমিটাৰ উচ্চতাত। 17 নম্বৰ কুৱেশ্যন হৈছে বায়ুমণ্ডলৰ সবাতকৈ ওপৰৰ স্তৰটো হ'ল আয়নস্ফিয়াৰ। তাৰপিছত কুৱেশ্যন হৈছে বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ 78.09%। আলুৰ অংগনাশী ৰোগ সৃষ্টি কৰা বীজাণুবিধ হ'ল ফাইটফথৰা ইনচোফেন্ডেন্স। সুনামিৰ অৰ্থ হ'ল পোতা স্ৰোতৰ ঢৌ। ভূমিকম্পৰ প্ৰাবল্য জোখা হয় ৰিক্টাৰ স্কেলত। গাখীৰত পানী মিহলোৱা ধৰা পেলোৱা যন্ত্ৰবিধ কি? গাখীৰত পানী মিহলোৱা ধৰা পৰা যন্ত্ৰবিধ হৈছে লেক্টোমিটাৰ। 30 নম্বৰ কুৱেশ্যনটো হৈছে পৰিবাহীৰ দুই মূৰৰ বিভৱ পাৰ্থক্য জোখা সঁজুলিবিধ হ'ল ভল্টমিটাৰ। 24 সালোক সংশ্লেষৰ প্ৰধান ৰঞ্জক হ'ল ফটন। 26 নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ সালোক সংশ্লেষণকাৰী অংগাণু হ'ল ক্ল'ৰ'প্লাষ্ট। নেক্সট কুৱেশ্যনটো হৈছে সালোক সংশ্লেষণ এবিধ কেঁচামাল হ'ল কাৰ্বন ডাই অক্সাইড। সালোক সংশ্লেষণ এবিধ কেঁচামাল হ'ল কাৰ্বন ডাই অক্সাইড, যিটো গছে ব্যৱহাৰ কৰে সালোক সংশ্লেষণত। তাৰ নেক্সট কুৱেশ্যনটো হৈছে বিভৱভেদৰ জোখ প্ৰকাৰ হ'ল ভল্টত। ৰঙা ফুল এপাহ নীলা কাছৰ মাজেদি চালে দেখা যায়। ৰঙা ফুল এপাহ নীলা কাছৰ মাজেৰে চালে দেখা যায় কলা। এনচাৰটো হ'ব কলা। তাৰপিছত কুৱেশ্যনটো হ'ল ৰঙা নীলা যোগ হালধীয়া। ৰঙা নীলা যোগ হালধীয়া টো হ'ব বগা। তাৰ পিছৰ কুৱেশ্যনটো হ'ল পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য কিমান? এইটো আপোনালোকে উত্তৰটো কমেণ্টত জনাব, নোৱাৰিলে কমেণ্ট কৰিব, মই কমেণ্টত প্ৰিণ্ট কৰি দিম। এইটো আনচাৰটো মই কৈ নিদিওঁ। পোহৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য কিমান? অপশ্যনটো আছে 655 mm,
600 mm, 700 mm আৰু ওপৰৰ এটা নহয়, কোনটো হ'ব আপোনালোকে কমেণ্টত জনাব।